নমস্কাৰ সকলোকে আজি টপিকটিলৈ স্বাগতম জনাইছো আৰু আশা কৰোঁ আপোনালোকে সকলোৱে খুব ধুনীয়াভাৱে ৰঙালী বিহু নিজ নিজ ঘৰতে নিজ নিজ পৰিয়ালৰ লগত উদযাপন কৰিলে বুলি গতিকে মই আজি এটা নতুন টপিক লৈ আহিছো যেনেকৈ আমি নাচনী আমাৰ নাচনীৰ কাৰণে খুব দৰকাৰী হয় যেনে আমাৰ গগনা আমি বজাওঁ বা বিহু নাম ফাকি গাওঁ ঠিক তেনেকৈ আমাৰ যেহেতু আমি ঢোলত নাচো হয়নে ঢোলত নাচো যেতিয়া আমাৰ ঢোলৰ চাপৰ নাচনীগৰাকীয়ে জনাটো খুব প্ৰয়োজন হৈ পৰিছে যেহেতু আগতো আছিলে কিন্তু আজিকালি খুব প্ৰয়োজন তাৰ কাৰণে ভাবিলো আমাৰ কোন মহিলাসকলে যেহেতু তেওঁলোকে এটা বিহু নাচিব চাগে মই ভাবিলো যে আপোনালোকৰ বাবে খুব চমু চাপৰ এটা এই টপিকটো দেখুৱাম বুলি গতিকে মই চাপৰটো ধুনীয়াকৈ ঢোলৰ চাপৰটো ধুনীয়াকৈ মই লিখি দিছো যাতে আপোনালোকে যেতিয়া ভিডিঅ'টি চাব তেতিয়া আপোনালোকে ঢোলৰ চাপৰটো কেনে ধৰণৰ লিখিছো আৰু কেনে ধৰণৰ আপোনালোকে ক'ব লাগিব সেইখিনি তাত ধুনীয়াকৈ মোৰ ভিডিঅ'টিত থাকিব আৰু নাচটো কেনেকৈ পৰিবেশন কৰিব মই তাকো অলপমান দেখুৱাই দিছো আৰু মই আশা কৰোঁ এই সাপোৰ্টে আপোনালোক সকলোৱে ঘৰত প্ৰেক্টিস কৰি নিজেই সাপোৰ্টে কৈ নিজেই নাচিব পাৰিব তাৰ বাবে আজি মই এই টপিকটি লৈ আহিছো আৰু চাই থাককচোন কেনেকৈ পায় জনাব Ghen ghen down down duru down down kitty ghen down down duru down down ghen ghen down down duru down down kitty ghen down down duru down down git kita ku git kita kit taki gudu ghin taki gudu ghin git kita ku git kita kit taki gudu ghin taki gudu ghin gen gena kitak kit gena kitak kitaku gen gena ghen গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চালে বুলি আৰু আপোনালোকক মই এইটোৱে জনাব বিচাৰোঁ আগৰ যেনেকৈ জনাওঁ যে সদায় আমাৰ প্ৰেক্টিছটো খুবেই দৰকাৰী আমি যিহতেই নহওক নাচত হওক বা পঢ়া শুনাত হওক আমাক সদায় আমাৰ প্ৰেক্টিছটো লাগেই গতিকে আপোনালোকে প্ৰেক্টিছ কৰক আৰু ঠিক সেইভাৱে আপোনালোকৰ নাচো ধুনীয়া হৈ আহিব ফুটি উঠিব ভংগীমাখিনি ইয়াকে কৈ আৰু সদায় কোৱাৰ দৰে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু যদি কিবা কৰি থাকে তেতিয়াহ'লে মোক কমেণ্টত জনাওক আৰু বহুতে মোক বহুত ধুনীয়াকৈ আপোনালোকে মৰম দিছে আগৰ ভিডিঅ'খিনিটো আৰু এই ভিডিঅ'টিতে আপোনালোকে মৰম দিব বুলি আশা ৰাখিলোঁ ধন্যবাদ